ट्राइबेल हारिफोरखौ फोजोबस्रांनो हादोरसा सोरखारा फाव फान्दायदों नामा? इउनिफर्म सिविल कोडनि हेंथा ट्राइबेल पिपल्स कनफेडारेशन आसामनि অতি সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ উমৈহতীয়া দেৱানী বিধি প্ৰযোজ্য কৰিব বিচাৰিছে, আইনত পৰিণত কৰিব বিচাৰিছে। আমি সেইটো আজিৰ যৌথ সভা আৰু যোৱাকালি Tpcaৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত তীব্ৰ বিৰোধিতা। इउनिफर्म सिविल कोड जायोब्ला ट्राइबेलफोरनि आसारखान्थि हारिमुफोरा जोबस्रांगोन। কাৰণ ইউনিফৰ্ম চিভিল কোড হ'লে আমাৰ যি জনজাতিসকলৰ কলা সংস্কৃতি, সাজ পোছাক, খাদ্যাভ্যাস বা বিভিন্ন ধৰণৰ আমাৰ যি বৈশিষ্ট্য আছে, ঐতিহ্য আছে, নিয়ম কানুন ৰীতি নীতি এই সকলোবিলাকতে ক্ষতি হ'ব। 6 শিডিউল অट'नमासनि अनगायैबो गुबुन अट'नमासफोरखौबो भारतनि संबिजिराव सोफानायनि दाबी। আজিৰ তাৰিখতো যিবিলাক অট'নমাছ কাউন্সিল সৃষ্টি কৰা হৈছে, মিচিং অট'নমাছ কাউন্সিল, ৰাভাত অট'নমাছ কাউন্সিল, তিৱা, সোণোৱাল, দেউৰী, টেঙাল গোটেইবিলাক এক্সেপ্ট 6 শিডিউলৰ বাহিৰে যিবিলাক অট'নমাছ কাউন্সিল আছে তাৰ সাংবিধানিক গ্যাৰাণ্টি নাই। ভাৰতবৰ্ষৰ সংবিধানত স্বায়ত্তশাসিত পৰিষদবিলাকক অন্তৰ্ভুক্ত কৰা নাই। গতিকে আমি এইটো দাবী জনাইছোঁ যে স্বায়ত্তশাসিত পৰিষদবিলাকক অতি সোনকালে ভাৰতবৰ্ষৰ সংবিধানত অন্তৰ্ভুক্ত। डिलिमिटेशननि हेंथायै जौसिन बिजिरसालियाव थांनो थियारि Tpcaनि। शनिबारखालि गोजोननि नोगोर क'क्राझारनि निर्भना गार्डेनाव आसामनि ट्राइबेल हारिफोरनि जेंनाफोरखौ लानानै गुवारै सावरायनायजों लोगोसे माखासे बिथांखिफोरखौ लानाय जायो। बेनि थांखि बायदियै इउनिफर्म सिविल कोडनि हेंथायै गोख्रों बेरेखा खालामनायनि थांखि लानाय जायो। इउनिफर्म सिविल कोडआ जायोब्ला ट्राइबेल हारिनि आसारखान्थि, गाननाय जोमनाय, जानाय लोंनाय, राव हारिमु बायदिया खहा लाबोगोन। मिरु सोरखारा मोनसे धोरोम मोनसे राव खालामनो नागिरनायखौ गोख्रों बेरेखा खालामगोन आरो मिरु सोरखारा आसामजों लोगोसे सा सानजा ओनसोलाव इउनिफर्म सिविल कोडखौ बाहायोब्ला जों गोख्रों हेंथा खालामगोन होनना Tpcaनि मावफुं आफादगिरि मिलन सन'वाल बिथाङा खौरां मेलनि गेजेरजों ओरैबायदि बुङो। বিধি ভাৰতবৰ্ষৰ সংসদত অতি সম্প্ৰতি কেন্দ্ৰীয় চৰকাৰে ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ উমৈহতীয়া দেৱানী বিধি প্ৰযোজ্য কৰিব বিচাৰিছে, আইনত পৰিণত কৰিব বিচাৰিছে। আমি সেইটো আজিৰ যৌথ সভা আৰু যোৱাকালি Tpcaৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত তীব্ৰ বিৰোধিতা। কাৰণ ইউনিফৰ্ম চিভিল কোড হ'লে আমাৰ যি জনজাতিসকলৰ কলা সংস্কৃতি, সাজ পোছাক, খাদ্যাভ্যাস বা বিভিন্ন ধৰণৰ আমাৰ যি বৈশিষ্ট্য আছে, ঐতিহ্য আছে, নিয়ম কানুন ৰীতি নীতি এই সকলোবিলাকতে ক্ষতি হ'ব। আৰু ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰে যিটো কৰিবলৈ গৈছে, তেওঁলোকৰ কথা হ'ল এটাই ধৰ্ম হ'ব লাগে, এটাই ভাষা হ'ব লাগে। সেইটো আমি তীব্ৰ বিৰোধিতা কৰোঁ। গতিকে কোনো কাৰণত ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰে ইউনিফৰ্ম চিভিল কোড অসমত প্ৰযোজ্য কৰিব নোৱাৰিব। কেৱল অসমতে নহয়, আমি ভাবোঁ নৰ্থ ইষ্টৰ অন্যান্য ৰাজ্যতো ইউনিফৰ্ম চিভিল কোড প্ৰযোজ্য কৰিবলৈ গ'লে ইয়াৰ তীব্ৰ বাধাৰ সৃষ্টি হ'ব, আমি তীব্ৰ প্ৰতিবাদ কৰিম। এইটো 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথাটো হ'ল কি, আজিৰ তাৰিখতো যিবিলাক অট'নমাছ কাউন্সিল সৃষ্টি কৰা হৈছে, মিচিং অট'নমাছ কাউন্সিল, ৰাভাত অট'নমাছ কাউন্সিল, তিৱা, সোণোৱাল, দেউৰী, টেঙাল গোটেইবিলাক এক্সেপ্ট 6 শিডিউলৰ বাহিৰে যিবিলাক অট'নমাছ কাউন্সিল আছে তাৰ সাংবিধানিক গ্যাৰাণ্টি নাই। ভাৰতবৰ্ষৰ সংবিধানত স্বায়ত্তশাসিত পৰিষদবিলাকক অন্তৰ্ভুক্ত কৰা নাই। গতিকে আমি এইটো দাবী জনাইছোঁ যে স্বায়ত্তশাসিত পৰিষদবিলাকক অতি সোনকালে ভাৰতবৰ্ষৰ সংবিধানত অন্তৰ্ভুক্ত কৰিব লাগে। এইটো 6 শিডিউলেই হওক বা নতুনকৈ কিবা এটা শিডিউল মানে প্ৰযোজ্য কৰি হ'লেও ইয়াত অন্তৰ্ভুক্ত কৰাটো প্ৰয়োজন আছে। নহ'লে অসমৰ জনজাতিসকলৰ অস্তিত্ব শেষ হ'বলৈ বৰ বেছি দিন নালাগে। এইখিনি আমাৰ মূল দাবী। আৰু ইয়াৰ লগে লগে আমি যিটো ডিলিমিটেশ্যন হৈ গ'ল, এই ডিলিমিটেশ্যনত মানে যোৱা 21 জুলাই, 19, 20, 21 জুলাই তাৰিখে শংকৰদেৱ কলাক্ষেত্ৰত তেওঁলোকে হিয়াৰিং ল'লে। আৰু হিয়াৰিঙৰ পিছত আৰু বেছিদিন তেওঁলোকে নৰলে, হঠাৎ তেওঁলোকে মানে চূড়ান্ত যিখন তালিকা, যিখন ডিলিমিটেশ্যনৰ চূড়ান্ত তালিকা, সেইখন সেইদিনা প্ৰকাশ কৰিলে। সেইটো আমি বিৰোধিতা কৰিছোঁ আৰু দৰকাৰ হ'লে আমি সুপ্ৰিম কোৰ্টলৈ যাবলৈ সাজু আছোঁ। ইতিমধ্যে বহু সংগঠনে সুপ্ৰিম কোৰ্ট কৰিছে কাৰণে আমি গোটেই গতিবিধি লক্ষ্য কৰি প্ৰয়োজন হ'লে আমি ইয়াক সহযোগ কৰিবলৈ সাজু আছোঁ। এইখিনি আমাৰ সভাৰ সিদ্ধান্ত আছে। আৰু অন্যান্য যিখিনি আমাৰ মাটিৰ সমস্যা, ভূমিৰ সমস্যা, ট্ৰাইবেল বেল্টৰ সুৰক্ষাৰ কথা আছে, এইখিনি আমি কৰিছোঁ। আৰু শেহতীয়াভাৱে অসম চৰকাৰে আৰু এটা কৰিলে যে নন প্ৰটেক্টেড ক্লাছক ট্ৰাইবেল বেল্টত পুনৰ প্ৰটেক্টেড ক্লাছ কৰিব বিচাৰিছে। ইতিমধ্যে শদিয়াত কেইবাটাও জনগোষ্ঠীক, নন ট্ৰাইবেল জনগোষ্ঠীক প্ৰটেক্টেড ক্লাছ হিচাপে শদিয়া, মুৰ্গুং চেলেক্ট ট্ৰাইবেল বেল্ট, এই 2টা ট্ৰাইবেল বেল্টক প্ৰটেক্টেড ক্লাছ হিচাপে স্বীকৃতি প্ৰদান অলৰেডি কৰিছে, নটিফিকেশ্যন জাৰি হৈছে। তাত আৰু এটা অন্যতম জনগোষ্ঠী গোৰ্খাসকলকো প্ৰটেক্টেড ক্লাছ হিচাপে স্বীকৃতি দিয়া হৈছে। আপোনালোকে জানে গোৰ্খাসকলে প্ৰথমে তেওঁলোকে নেপালী বুলি কৈছিল, কিন্তু পিছত আজি এটা দশকৰ আগতে তেওঁলোকে গোৰ্খা বুলি ক'বলৈ ধৰিলে। গতিকে আমি ভাবোঁ যিবিলাকৰ আনকি তেওঁলোকৰ ডি ভোটাৰ
ডি ভোটাৰ হিচাপেও বহু গোৰ্খা নাগৰিক নেপালী নাগৰিক আজি আইডেণ্টিফাই কৰা হৈছে কিন্তু সেই ডি ভোটাৰখিনিকো আজি কি কৰিছে ট্ৰাইবেল বেল্টত প্ৰটেক্টেড ক্লাছ কৰিবলৈ তেওঁলোকে নটিফিকেশ্যন জাৰি কৰিছে এইবিলাক আমি তীব্ৰ বিৰোধিতা কৰোঁ मिलन सनवाल बिथाङा संबिजिरारि रैखाथि नङै राभा मिसिं देउरि टिवा सनवाल थेङाल कसारि अट'नमास काउन्सिलखौ संबिजिराव सोफानाय जायाखै बेखौ थाबैनो सोफानांगौ होनना दाबि खालामना बेबायदि सोफायाब्ला आसामनि ट्राइबेलफोरनि थाथाया जोबस्रांनो बारा गोबाव नांनाय नंला होनना फोरमायो लोगोसेनो खौरां मेलनि गेजेरजों डिलिमिटेसननि बियाब दाफामनायखौ बेरेखा खालामनानै जौसिन बिजिरसालियाव थांनोबो Tpcaआ थियारि होनना फोरमायो प्रटेक्टेड नङै हारिफोरखौ ट्राइबेल बेल्ट एन्ड ब्लकआव प्रटेक्टेड थाखोनि हारि महरै खालामनायनिबो गोख्रों बेरेखा खालामदों Tpcaआ गोदोना सानाय सिनस्रि सानाय जरा जरा सानाय हान्थु सानाय आरो खर' सानाय बायदि जेंनानि फाहामथायनि मिरु एसआइ निउर' थेरापि सापागुरिनि बेंटल गेटआव आथिं फारसे थांनानै पाब्लिक गंसेयाव सागाबाय थायो आरो मैया नाजाफैदोंमोन नालाय दा एसे मोजां दं आरो आङो निउर'थेरापिस्ट बङाइगाव सापागुरिनि बेंटल गेटआव बाहाय बे आं निउर'थेरापि होनाय मोनसे थेरापिस्टखौ आं सालायो दासिमहालागै आङो 10 मास जाबाय बाहाय 10 मासनि गेजेराव गोबां मानसियानो माने बेबायदि हामनानै थांनायखौ थांबाय मोजां मोनबाय सोरहाबा पेरालाइज सोरहाबा बेबायदिनो सिनस्रि सानायफोर सियाटिका जानायफोर सार्भाइकेलनि प्रब्लेम बा हान्थु सानाय एंगल सानायफोर टेनिस एल्ब'फोर माइग्रेनफोर नैबेफोर बेमारफ्रा हामनानै थांबाय सिनस्रियाव सानाय जादों आरो बेनो आथिं फारसे थांनानै पाब्लिक गंसेयाव सागाबाय थायो आरो मैया नाजाफैदोंमोन नालाय दा एसे मोजां दं आरो दोनथ'लामायनो फ्रि दा मोजां मोनबाय आरोना आं सिनस्रि सानाय जादोंमोन फार्स्टआव सिनस्रि सानाय जानानै थाबायनो हायि जादोंमोन 1 सप्तायानो जाबायमोन खामानि जादोंमोन दा बेयाव फैनानै माने थाबायनो हाबाय दा मोजां मोनबाय आं मोजां थाबायनो हाबाय